মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে ভালে আছা। আজি আমি 6ষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 17 এই পাঠটো পঢ়িবলৈ ওলাইছোঁ। পাঠটোৰ নাম হৈছে আমাৰ মৌলিক প্ৰয়োজনসমূহ। এতিয়া পাঠটো পঢ়াৰ আগতে মই তোমালোকক কেইটামান প্ৰশ্ন কৰিব বিচাৰিছোঁ। এই প্ৰশ্নকেইটা হৈছে যে তোমালোকে যদি ভাত খাবলৈ নোপোৱা তেনেহ'লে কি হ'ব? যদি ঘৰ নাথাকে তোমালোকৰ তেনেহ'লে তোমালোক ক'ত থাকিবা? আৰু যদি যাৰ কালি তোমালোকে গৰম কাপোৰ পিন্ধিবলৈ নোপোৱা তেনেহ'লে তোমালোক থাকিব পাৰিবা জানো? মই কোৱা এই খাদ্য, বস্ত্ৰ, বাসস্থান এইবোৰ হৈছে আমাৰ প্ৰয়োজন। ইয়াৰ উপৰিও আমাক কেইবাটাও বস্তুৰ প্ৰয়োজন হয়। বাচন বৰ্তন, বিদ্যালয়, চিকিৎসালয়, বিদ্যুৎ, টিভি, মোবাইল, ৰাস্তা ঘাট আদি। এই গোটেইবিলাক বস্তু আমাক দৈনন্দিন প্ৰয়োজন হয়। কিন্তু ইয়াৰে কিছুমান বস্তু আছে যিবিলাক নহ'লে আমি একদমেই চলিব নোৱাৰোঁ। সেইবিলাক হৈছে আমাৰ অপৰিহাৰ্য সামগ্ৰী। সেইকেইটা হৈছে খাদ্য, বস্ত্ৰ আৰু বাসস্থান। আৰু এই তিনিটা বস্তুকে আমি কি বুলি কওঁ? আমাৰ মৌলিক প্ৰয়োজন বুলি কওঁ। এতিয়া এই মৌলিক প্ৰয়োজনসমূহ আমি কেনেদৰে পূৰণ কৰোঁ? অৰ্থাৎ এই প্ৰয়োজনবিলাক পূৰাবলৈ আমি কেঁচা মাল ক'ৰ পৰা পাওঁ? প্ৰকৃতিৰ পৰা পাওঁ নিশ্চয়। এতিয়া চোৱাচোন, আমি খাদ্য বস্তু ক'ৰ পৰা পাওঁ? খাদ্য বস্তু পাওঁ আমি শস্য, ফল মূল, মাছ মাংস, শাক পাচলি, গাখীৰ, কণী, পানী এইবিলাকৰ পৰা। অৰ্থাৎ এইবিলাক হৈছে উৎস যাৰ পৰা আমি নিজৰ খাদ্যৰ প্ৰয়োজনটো পূৰণ কৰোঁ। তাৰপিছত আমি কপাহ, এৰী, মুগা, পাট, ঊণ, সূতা, মৰাপাট এইবিলাকৰ পৰা আমি কি কৰোঁ? সাজপাৰ তৈয়াৰ কৰি লওঁ। অৰ্থাৎ আমি সাজপাৰৰ প্ৰয়োজনটো প্ৰকৃতিৰ এই বস্তুবিলাকৰ পৰা পূৰণ কৰোঁ। তৃতীয়তে আহিব বাসস্থান। এতিয়া বাসস্থানৰ কাৰণে আমাৰ উৎস কোনবিলাক? বাঁহ, গছ, খেৰ, মাটি, শিল, বালি, লোহা, চিমেণ্ট এইবিলাক। আৰু এই গোটেইখিনি বস্তু আমি ক'ৰ পৰা পাওঁ? এই গোটেইখিনি বস্তু আমি পাওঁ প্ৰকৃতিৰ পৰা। এতিয়া আমি এই তিনিওটা বস্তুকে আলোচনা কৰিম আহা। প্ৰথমতে আমি চাওঁ আহাৰ। আহাৰ আমাক কিয় লাগে? আমি খাদ্য কিয় খাওঁ? আমি খাদ্য এই কাৰণেই খাওঁ যাতে ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ? শক্তি আৰু পুষ্টি লাভ কৰোঁ। আমাৰ শৰীৰটো বাঢ়ে, ডাঙৰ হয় আৰু আমি সুস্থভাৱে জীয়াই থাকিব পাৰোঁ। আমাৰ শৰীৰত যাতে বেমাৰ আজাৰ নহয়। আৰু এই গোটেইখিনি বস্তু বা এই গোটেইখিনি লাভ আমি কেনেকৈ পাম? যদি আমি সুস্থ বা সুষম আহাৰ গ্ৰহণ কৰোঁ। আহাৰ গোটা আৰু জুলীয়া দুই ধৰণে হ'ব পাৰে। মানে বিভিন্ন ধৰণৰ বস্তু খাই, নহয় জানো? এতিয়া তাৰ ভিতৰত কিছুমান আছে যিবিলাক খাদ্য আমি দিনে দুবাৰ খাওঁ। যেনে ধৰা ভাত বা ৰুটি, সেইবিলাক হৈছে আমাৰ মূল আহাৰ। তাৰ পৰা আমি কি কৰোঁ? আমাৰ দেহাটো চলাই ৰাখিবৰ কাৰণে আমি শক্তি পাওঁ। আৰু এটা আহাৰ হৈছে তাক আমি উপ আহাৰ বুলি কওঁ। এই উপ আহাৰ কোনবিলাক? যেনেকৈ ধৰা আমি চকলেট খাওঁ, বিস্কুট খাওঁ, ৰুটি, লুচি, ভাজি, পিঠা এইবিলাক বস্তু খাওঁ, চানাচুৰ খাওঁ। গতিকে এইবিলাক বস্তু হৈছে আমাৰ উপ আহাৰ। গতিকে আমাৰ শৰীৰৰ কাৰণে কোনটো বস্তু বেছি দৰকাৰী? মূল আহাৰটো আমাৰ কাৰণে বেছি দৰকাৰী। গতিকে যিবিলাক খাদ্য আমি দিনটোত দুবেলা নিয়মীয়াকৈ খাওঁ সেইবিলাক মূল আহাৰ বোলে। আৰু এই মূল আহাৰৰ পৰা আমাৰ শৰীৰে শক্তি আৰু পুষ্টি লাভ কৰে। এতিয়া সকলো ঠাইতে মানুহৰ মূল আৰু উপহাৰ একে জানো? নহয়। পৃথিৱীৰ যিবোৰ অঞ্চলত যিবোৰ খাদ্য সামগ্ৰী প্ৰচুৰ পৰিমাণে পায় সেইবিলাককে কি কৰে? মানুহে নিজৰ প্ৰধান আহাৰ হিচাপে গ্ৰহণ কৰে। যেনে ধৰা আমাৰ অসমত বা উত্তৰ পূৰ্বাঞ্চলত ধানৰ খেতি বেছিকৈ হয়। গতিকে মানুহে কি কৰে? ধানৰ পৰা হোৱা চাউল মূলতঃ খায়। আমি দুবাৰকৈ ভাত খাওঁ, নহয় জানো? কিছুমানে তিনিবাৰো খায়। গতিকে আমাৰ অসমৰ মানুহে ভাতক মূল খাদ্য হিচাপে লয়। আনহাতে উত্তৰ ভাৰতৰ কিছুমান ঠাই আছে, যেনে উত্তৰ প্ৰদেশ, বিহাৰ, পাঞ্জাৱ এইবিলাকত কি হয়? ঘেঁহু বেছিকৈ উৎপাদন হয় কাৰণে তাৰ মানুহে কি কৰে? ঘেঁহুৰে বনোৱা ৰুটি মূল আহাৰ হিচাপে লয়। তাৰোপৰি আৰু বহুত খাদ্য আছে, যেনেকৈ কোমল চাউল, চিৰা, দৈ, পিঠাগুড়ি, কৰ্ণফ্লেক্স, কল, কেঁচা বুট, মগু, কণী, গাখীৰ এই গোটেইবিলাক হৈছে আমাৰ উপহাৰ। তাৰপাছত চাওঁ আহা আমি সাজপাৰৰ বিষয়ে। মানুহে সাজপাৰ কিয় পিন্ধে? সাজপাৰ মানুহে দুটা কাৰণতে পিন্ধে মূলতঃ। এটা হৈছে শীত তাপৰ পৰা ৰক্ষা পাবলৈ আৰু এটা লজ্জা নিবাৰণৰ বাবে। মানুহে সাজপাৰ কিয় পিন্ধে? মানুহে সাজপাৰ পিন্ধাৰ কাৰণবিলাক হৈছে জাতীয় পৰম্পৰা, ধৰ্মীয় বিশ্বাস, ভৌগোলিক অৱস্থান, জলবায়ু, বৃত্তি, সৌন্দৰ্যবোধ আদি বিভিন্ন কাৰণ আছে। এইবিলাক কাৰণে মানুহে কি কৰে? বিভিন্ন ধৰণৰ সাজপাৰ পিন্ধে। সকলো জাতিৰ মানুহে, সকলো বৃত্তিৰ মানুহে একেধৰণৰ কাপোৰ নিপিন্ধে।
যেনে ধৰা ডক্তৰৰ আৰু পুলিচৰ কাপোৰ একেই নহয়। বিভিন্ন ধৰ্মৰ মানুহে বেলেগ কাপোৰ পিন্ধে। হিন্দু মুছলমানৰ কিছুমানৰ জাতীয় সাজপাৰবিলাক একেই নহয়। তাৰপিছত ধৰা বিহাৰী, অসমীয়া, বঙালী সকলো মানুহৰে সাজপাৰবিলাক বেলেগ বেলেগ ধৰণৰ। আৰু তৃতীয়তে আমি এতিয়া চাওঁ বাসস্থানৰ কথা। এটা সময়ত মানুহে যেতিয়া চিকাৰ কৰি ঘূৰি ফুৰিছিল তেতিয়া মানুহে কি কৰা নাছিল, বাসস্থানৰ প্ৰয়োজন অনুভৱ কৰা নাছিল। তেতিয়া তেওঁলোকে হয়তো গছৰ খোলোঙত বা গুহাত বাস কৰিছিল। কিন্তু লাহে লাহে যেতিয়া তেওঁলোকে খেতি বাতি কৰি গাঁও পাতিবলৈ ধৰিলে, তেতিয়া তেওঁলোকে কি কৰিলে, ঘৰ দুৱাৰ বান্ধি থাকিবলৈ আৰম্ভ কৰিলে। এটা ঘৰে মানুহক বহুত বস্তুৰ পৰা ৰক্ষা কৰে, যেনেদৰে হিংস্ৰ জীৱ জন্তুৰ পৰা ৰক্ষা কৰে, শীত তাপৰ পৰা, বৰষুণৰ পৰা, শিলাবৃষ্টিৰ পৰা ৰক্ষা কৰে। বাসস্থান বা ঘৰে কি কৰে, মানুহক প্ৰাকৃতিক বিপদৰ পৰা ৰক্ষা কৰি আশ্ৰয়, নিৰাপত্তা আৰু বিশ্ৰাম প্ৰদান কৰে। সেয়েহে বাসস্থানকো আমি কি বুলি কওঁ, মানুহৰ মৌলিক প্ৰয়োজন বুলি কওঁ। এতিয়া সকলো ঠাইতে মানুহৰ ঘৰ একে জানো? নহয়। ভৌগোলিক আৰু সামাজিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি মানুহৰ ঘৰবিলাক বেলেগ বেলেগ প্ৰকাৰৰ হয়। যেনে ধৰা অসমত প্ৰচুৰ পৰিমাণে বাঁহ, খেৰ, কাঠ আদি পোৱা যায়। সেইকাৰণে মানুহে কি কৰে, অসমত দেখা ধৰণে ঘৰবিলাক বান্ধে। আনহাতে জাল আৰু জহৰ প্ৰকোপ বেছি হোৱা বিহাৰ, উত্তৰ প্ৰদেশ এইবিলাক ঠাইত মানুহে মাটিৰে ঘৰ বান্ধে। কিছুমান ঠাই আছে জলমগ্ন ঠাই বা হ্ৰদ, য'ত পানী আছে, ঘৰ বান্ধিবলৈ ঠাই নাই। গতিকে তাত কি কৰে, মানুহে নৌকা গৃহ বান্ধি লয় বা নাৱৰ ওপৰতে ঘৰ বান্ধি লয়। কাশ্মীৰৰ ডাল লেকত মানুহে এনেকুৱা নৌকা গৃহ ব্যৱহাৰ কৰা দেখা যায়। আনহাতে টুন্দ্ৰা অঞ্চলৰ এস্কিম'সকলে কি কৰে, বতাহৰ পৰা খুব ঠাণ্ডা বতাহৰ ৰক্ষা পাবৰ কাৰণে কি কৰে, বৰফৰ টুকুৰাবিলাকেৰে ঘৰ সাজি লয়, যাক আমি কি বুলি কওঁ, ইগলু বুলি কওঁ। আৰু পাৰ্বত্য অঞ্চলত মানুহে কি কৰে, চাংঘৰ সাজে। কিছুমান মানুহ আছে তেওঁলোকে মৰুভূমিত বতাহৰ পৰা ৰক্ষা পাবৰ কাৰণে তম্বুৰে ঘৰ সাজি লয়। গতিকে পৰিৱেশ অনুযায়ী মানুহে কি কৰে, বিভিন্ন ধৰণৰ বাসস্থান সাজি লয়। গতিকে ভৌগোলিক অৱস্থান, জলবায়ু, সামাজিক পৰিৱেশ, স্থানীয়ভাৱে উপলব্ধ সামগ্ৰী তথা জাতীয় পৰম্পৰা অনুসৰি মানুহে কি কৰে, বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰে, বিভিন্ন সাজপাৰ পিন্ধে আৰু বিভিন্ন ধৰণৰ বাসস্থান সাজি তাত থাকে। কিন্তু সময় যোৱাৰ লগে লগে, মানুহ সভ্য হোৱাৰ লগে লগে কি কৰিছে, এই মানুহৰ খাদ্য অভ্যাস বা সাজপাৰ পিন্ধাৰ ধৰণ বা বাসগৃহ নিৰ্মাণৰ পদ্ধতিবিলাক কি হৈছে, সলনি হৈ আহিছে। সাজপাৰৰ ক্ষেত্ৰত আজিকালি কি কৰে, ভিন্নতা দেখা যায়। বিভিন্ন ধৰণৰ নতুন কাপোৰ মানুহে আজিকালি পৰিধান কৰে। ঘৰবিলাকো আজিকালি আগৰ দৰে নাবান্ধে। আগৰ প্ৰায়ভাগৰ বাঁহৰ, খেৰৰ এনেকুৱা ধৰণৰ ঘৰ আছিল, সেইটো আজিকালি তাৰ ঠাইত লোহা, চিমেণ্ট, গ্লাছ, টিনপাত, ইটা আদি ব্যৱহাৰ কৰি তুলনামূলকভাৱে সুবিধাজনক ঘৰবিলাক কি কৰিছে, সাজি লৈছে। এই ঘৰবিলাক আগতকৈ বেছি মজবুত আৰু দীৰ্ঘস্থায়ী হয়। অট্টালিকাবিলাকত দেখিছা তোমালোকে যে 2-3 মহলীয়া ডাঙৰ ডাঙৰ ঘৰ সাজিলে, ওখ ওখ, তাত বহুতো মানুহ একেলগে থাকিব পাৰে। আজিকালি আমাৰ গাঁও চহৰ এই সকলো ঠাইতে কি হৈছে, মানুহৰ পকী ঘৰ সাজি বসবাস কৰা দেখা যায়। গতিকে ছাত্ৰ ছাত্ৰীসকল, এই পাঠটো মই থুলমূলভাৱে এইখিনিতে এৰিছোঁ। তোমালোকে পাঠটো ভালদৰে পঢ়িবা আৰু বুজিবলৈ চেষ্টা কৰিবা।